কোভিড আৰু কি দুই এটা ওলাইছে কণ্টিনিউ হৈ আছে পুনৰ কোভিডে দেখা দিছে প্ৰতিৰোধৰ কাৰণে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিৰোধৰ কাৰণে সকলো ব্যৱস্থা কৰা হৈছে আমি টেষ্টিংবিলাক চলাই আছোঁ আপোনালোকে পাইছে কোনোবা দিনা 2টা 3টা 4টা এনেকৈ ওলায় কিন্তু এতিয়ালৈকে আমি হস্পিটেলাইজ কৰিব লগা হোৱা নাই সেইবিলাক হোম আইচলেশ্যনতে 2-4 দিনৰ পিছতে নিগেটিভ হৈ গৈছে গতিকে খুব মাইল্ড বাকী সকলো সাজু আছে হস্পিটেল সকলো আগতকৈ আমি এইকেইদিনত আৰু মানে সেইমতে ডিটেইল কৰি থোৱা হৈছে মানে সেইমতে ঠিক ঠাক কৰি ৰখা হৈছে এনি টাইম কাৰোবাক হস্পিটেলাইজ কৰিব লাগিলে তাৰ কাৰণে আমি প্ৰস্তুত আছোঁ নাই বোকাখাটৰ শ্বহীদ কমলামীৰ অসামৰিক চিকিৎসালয়ত বিশেষজ্ঞ চিকিৎসকৰ অভাৱ যাৰ কাৰণে সামান্য এটা বেমাৰ এটা বাহিৰলৈ পঠিয়াই দিয়া হয় JMC বা GMC অঞ্চলে এই ক্ষেত্ৰত যি নহয় আজি কেইদিনমান আগতে ইয়াত যথেষ্ট আপোনালোকে আলোচনা বিলোচনা কৰি গোটেই বিষয়টো মোক অৱগত কৰিছিল তাৰপিছত আপোনালোকে যাক বদলি কৰি দিবলৈ দিছে আমি লগে লগে বদলি কৰি আপোনালোকে যাক আনিবলৈ কৈছে তেনে মানুহকে আমি এতিয়া আনি দিছোঁ আপোনালোক মানে ইয়াৰ বিধায়ককে ধৰি আটাইখিনিয়ে এতিয়া আমি বোকাখাটৰ যিখন হস্পিটেল এইখন আৰু অকণমান ইম্প্ৰুভ কৰিম তাৰ পলিচি এটা আমি ঠিক কৰি আছোঁ যিখিনি FRU ষ্টেজত আছে গতিকে ইয়াত আমি মই কাইলৈকে হ'ব বুলি নকওঁ স্পেচিয়েলি আমি বেলেগৰ পৰা যোগাৰ কৰি হ'লেও মানুহ ৰাখিম যাতে অন্তত ডেলিভাৰী কেছ বা এইখিনি যাতে ভালকৈ কৰিব পাৰে নাই এতিয়া টেকনিচিয়ানকে আমি এনেকৈ কৰিম যাতে মানে যদি আমি পাৰ্মানেণ্ট মানুহ নাপাওঁ আউটচোৰ্চ কৰি হ'লেও ল'ম